ফ্ৰেণ্ডছ আসাম টিপ চেনেলখন যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আসাম টিপ চেনেলখন সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন পাবলৈ বেল আইকনখন সোনকালে টিপি দিয়ক ফ্ৰেণ্ডছ কেতিয়াবা এনেকুৱা হয় আমি হোৱাটছএপৰ মেছেজবোৰ লক কৰিব বিচাৰোঁ কিন্তু কেনেকৈ লক কৰে আমি বেছিভাগেই নাজানো ফ্ৰেণ্ডছ আপোনালোকে যদি জানে তেতিয়াহ'লে এই ভিডিঅ'খন ইগনোৰ কৰিব আৰু নজনা ফ্ৰেণ্ডছবোৰক আপোনালোকে শ্বেয়াৰ কৰিব আহক আমি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ আপোনালোকে প্লে ষ্টৰৰ পৰা লকছ ফৰ হোৱাটছএপ এই এপছটো ডাউনলোড কৰি ল'ব এই এপছটো ডাউনলোড কৰাৰ পাছত আপোনালোকে এপছটো ওপেন কৰি ল'ব এপছটো ওপেন কৰি লোৱাৰ পাছত আপোনালোকক এটা পাছৱৰ্ড বিচাৰিব আৰু পাছৱৰ্ডটো আপোনাৰ ইচ্ছামতে দি দিব মই 1 2 3 4 দিছোঁ আৰু কনফাৰ্ম কৰি লৈছোঁ তাৰপিছত আপোনালোকৰ ইয়াতে এটা ইমেইল আইডি দেখুৱাব যিটো ইমেইল আইডিৰ জৰিয়তে আপোনালোকে এই এপছটো বেকআপ কৰিব পাৰিব সো এই এপছটো আপোনালোকে ওপেন কৰি লোৱাৰ পাছত এপছটো ওপেন কৰি লোৱাৰ পাছত আপোনালোকক কেইটামান পাৰমিশন বিচাৰিব যেটো পাৰমিশন আপোনালোকে দি ল'ব কাৰণ পাৰমিশন দিয়াৰ ফলতহে এই এপছটো ভালকৈ ইউজ কৰিব পাৰিব সো আপোনালোকে এক্সেসিবিলিটি পাৰমিশনটো আপোনালোকে দি দিব তাৰপিছত এটা অপচন আহিব ইনেবল কৰা হেতু ইনেবল কৰি দিব তাৰপিছত এইটো এটা অপচন আহিছে এটো ইনেবল কৰি দিব তাৰপিছত পাৰমিট ড্ৰয়িং এটো এটা অপচন আছে এটো ইনেবল কৰি দিব এটো দিয়াৰ পাছত এপছটো ওপেন হ'ব এপছটো ওপেন হোৱাৰ পাছত ইয়াতে প্লাস চিহ্ন এটা আপোনালোকে দেখা পাইছে এই যোগ চিহ্নটোত আপোনালোকে টিপি দিব আৰু হোৱাটছএপৰ পৰা আপোনালোকৰ যেটো মেছেজ লক কৰিব বিচাৰে সেই কন্টাক্টটো সিলেক্ট কৰিব আৰু কন্টাক্টটো সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে এটা দেখা পাইছে যে এইবোৰ এড হৈ আছে এই কন্টাক্টবোৰ ইয়াতে এড হৈ আছে আৰু মই আৰু এটা কন্টাক্ট এড কৰি দেখুৱাই দি আছো ইয়াতে মই তিনিটা কন্টাক্ট এড কৰি দেখুৱাই দি আছো আৰু ইয়াতে এতিয়া মই ডাইৰেক্ট কন্টাক্ট লিষ্টত যাম সৰি কন্টাক্ট লিষ্টত না ডাইৰেক্ট হোৱাটছএপত যাম হোৱাটছএপত গৈ আপোনালোকক ওপেন কৰি দেখুৱাই দিম এটো মই হোৱাটছএপত এন্টাৰ কৰিলো এতিয়া মই যেটো মোৰ ফ্ৰেণ্ডছক সিলেক্ট কৰিছো এতিয়া চাওক পাছৱৰ্ড দিয়াৰ পাছতহে মেছেজবোৰ ওপেন হৈছে আৰু এটা কন্টাক্ট সিলেক্ট কৰিছো ইয়া চাওক পাছৱৰ্ড দিয়াৰ পাছতহে এইবোৰ ওপেন হয় গতিকে এই এপছটো এটা ভাল এপ যেটো এপছৰ জৰিয়তে আপোনালোকে যিবোৰ হোৱাটছএপৰ মেছেজ আপোনালোকে লক কৰিব বিচাৰে সেই মেছেজবোৰ আপোনালোকে অতি সহজে এই এপছটোৰ সহায়ত অতি সহজে এই মেছেজবোৰ আপোনালোকে লক কৰিব পাৰিব ফ্ৰেণ্ডছ এই ভিডিঅ'খন যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'খন শ্বেয়াৰ কৰক সো আজিলৈ ইমানে থ্যাংক ইউ